বুঢ়াচাপৰিত উচ্ছেদৰ আজি তৃতীয় দিন। বৃহৎ সংখ্যক অৰ্ধসামৰিক বাহিনীৰে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত পুৱাৰ পৰাই চলাই আছে উচ্ছেদ অভিযান। আজি পুৱাই চিতলমাৰী বিল, চিতলমাৰী পথাৰ, চিতলমাৰী এনচি প্ৰশাসনে উচ্ছেদ অভিযান আৰম্ভ কৰোঁতে কিছু উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল, যদিও পিছত পৰিস্থিতি সামান্য হয়। স্থানীয় ৰাইজৰ অভিযোগ, উক্ত গাঁওকেইখন নগাঁও জিলাৰ অন্তৰ্গত সুতিৰপাৰ গাঁও পঞ্চায়তৰ 3খন ৱাৰ্ডৰ ৰাজহ গাঁও। বছৰ বছৰ ধৰি খাজনা আদায় দিয়াৰ অভিযোগ। আজি বন বিভাগৰ ভূমি বুলি পুৱাই উচ্ছেদ চলোৱাত ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। অস্থায়ী স্বাস্থ্য শিবিৰ, অস্থায়ী সেনাবাহিনীৰ শিবিৰ পাতি ইতিমধ্যে উচ্ছেদ চলাই আছে বন বিভাগে। 21, 22 আৰু 23 ফেব্ৰুৱাৰীত বেদখলমুক্ত কৰিব বুঢ়াচাপৰিৰ বন্যপ্ৰাণী অভয়াৰণ্য। বৰ্তমান শান্তিমতে উচ্ছেদ অভিযান চলি আছে। ডকুমেন্টস যে কেটা আছিল সেই কেটা মাটির তলে পেলাই দিলে। মই হাই সেকেন্ডারি পড়ি। কোন বিদ্যালয়ত? এই সিঙ্গারি। এই গাঁওখনৰ নাম কি? হাতলং চিতলমাৰী পথাৰ। তোমালোকক ঘৰ উচ্ছেদ কৰিছে? হয়। জাননী দিয়া নাছিলে? নাই। নোটিছ দিয়া নাই, জাননী নিদিয়ে। ঘৰৰ পৰা কোনো বস্তু মানে হেৰি কৰিব পৰা নাই? নিব নোৱাৰিলা? নাই, সব কেটা মাটিৰ তলে পেলাই দিলে। জিচিবিয়ে লোকচান কৰি দিলে। পৰীক্ষা দিব নোৱাৰিবা? নোৱাৰিম। মোৰ স্কুলৰ ডকুমেণ্টছ আছিল সেইকেইটা বিচাৰি নোপোৱা, কেনেকৈ পৰীক্ষা দিম? পৰীক্ষা দিবলৈতো স্কুলৰ ডকুমেণ্টছ লাগিব না। মুখ্যমন্ত্ৰীক কি ক'বা? এই হিমন্তক কিছু কৰিব লাগিব। হিমন্তক কিমান প্ৰতিবাদ কৰি আছে, পৰীক্ষা দিব নোৱাৰি। মোৰ গোৱা না দৰ নাই, কেনেকৈ পৰীক্ষা দিম? ক'ত থাকি পৰীক্ষা দিম? মই খাবলৈ নোৱাৰোঁ। 20 তাৰিখে মোৰ পৰীক্ষা আৰম্ভ হ'ব। আজি 16 তাৰিখ। মোৰ পৰিস্থিতি একদম বেয়া কৰি দিলে হিমন্ত। হাজাৰ দি আছে 1963 চনৰ পৰা তেওঁলোকে হাজনা দি মাটিখিনি দখল কৰি আছে। আৰু এইটো পঞ্চায়তৰ ৱাৰ্ড, নগাঁও জিলাৰ জুৰিয়া উন্নয়ন খণ্ডৰ সুতিৰপাৰ গাঁও পঞ্চায়তৰ 3টা ৱাৰ্ড। আৰু এই ৱাৰ্ড 3টা এতিয়া বৰ্তমান আমি কাহানিও গম পোৱা নাছিলোঁ যে শোণিতপুৰৰ হয় বুলি, কিন্তু হঠাৎ শোণিতপুৰে দাবী কৰিলে শোণিতপুৰৰ তেওঁলোকে জান্দা বুজিলে। আৰু এইটো আমি প্ৰতিবাদ কৰিলোঁ। এইখিনি কথা জনোৱাৰ পিছত সদ্যহতে এই 3টা ৱাৰ্ড এভেকশ্যন দখল বুলি কৈছিল। আমাৰ নগাঁও জিলাৰ ডিচিও নাজানে আজি যে ইয়াত এভেকশ্যন দখল। গতিকে হঠাৎ ৰাতিপুৱা তেওঁলোকে আহি ইয়াত উচ্ছেদ কাৰ্য আৰম্ভ কৰিব। গতিকে এই উচ্ছেদ কাৰ্যটো বন্ধ কৰিব লাগে। আজি যিসকল মানুহ আছে ইয়াত সকলোৱে ভাৰতীয় নাগৰিক, আৰু এই নাগৰিকসকলৰ ওপৰত এটা অন্যায় কৰা হৈছে। যদি শোণিতপুৰত, তেতিয়াহ'লে নগাঁৱৰ কিয় ৰাজহটো লৈ আছিলে? ডিজিটেল ডেস্ক ৰিপৰ্ট, নিউজ টাইম। আমাৰ মঞ্চ নিৰপেক্ষ কণ্ঠ। অসম আৰু অসমীয়াৰ স্বাৰ্থত আমি দিম শুদ্ধ আৰু নিৰপেক্ষ খবৰ। সৰ্বহাৰাৰ অভাৱ অভিযোগ নিষ্পত্তি কৰাই আমাৰ লক্ষ্য। আপোনাৰ প্ৰতিটো সমস্যা চৰকাৰ প্ৰশাসনক দৃষ্টি কৰোৱাত আমি দায়বদ্ধ। অভিযোগৰ সত্যতা নিৰূপণ কৰা আমাৰ নহয়, আইনৰ দায়িত্ব। নিৰ্ভীক নিৰপেক্ষতাৰ প্ৰতিশ্ৰুতিৰে চাই থাকিব আপোনাৰ প্ৰিয় ডিজিটেল চেনেল নিউজ টাইম।